নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক মই দেখাব লৈছোঁ আমাৰ কাষতে থকা এটা ধুনীয়া ঠাই। তো মোৰ লগত আমাৰ কেইজনমান বন্ধু আহিছে, তো সিহঁত অলপ আগত গ'ল। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হ'ল এটা মনসা মন্দিৰ। ইয়াত ডাঙৰকৈ মনসা পূজা পতা হয়। তো চাব পাৰে আহি আছোঁ, আহি আৰু পামেই আৰু আগতে সি এটা ৰেল লাইন আছে। তো চাব পাৰে এইটো হ'ল আমাৰ ভৰৰীয়া ৰেল গেট, আৰু এই ৰেল গেটটোৰ কাষতে আমি যাব লাগিব। এই চাইডে আমাৰ আছে ৰঙিয়া, এই চাইডে গুৱাহাটী, আৰু এই কাষৰ ৰাস্তাটোদি আমি এনেকৈ সোমাই যাব লাগিব। আৰু আগত আছে সেই ঠাইখিনি। তো এতিয়া আমি যাই আছোঁ মানে ৰেল লাইনটোৰে মানে অলপ এই আগত ৰঙা কানি মাৰা আছে, এতিয়া ৰেল লাইন নাহে কিজানি। তো আগৰ ফালে আছে মোৰ বন্ধুকেইজন, আপোনালোকক দেখাই আছোঁ ৰ'ব। তো চাব পাৰে এইটো হ'ল আমাৰ ভাস্কৰ দা, আগত আছে হিমাৰ, আৰু আগত যাই আছে আপোনালোক জুম কৰি অলপ দেখাই দিছোঁ, সেই যাই আছে। তো চাব পাৰে আমাৰ এইফালে প্ৰায়ভাগ পেকৰুৱা হ'লে, আৰু চবফালে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু আপোনালোকৰ ফালে পেকৰুৱা হ'লে নাই কমেণ্ট কৰি জনাব। আহি পালোঁ সেই জেগাখিনি, আপোনালোকে চাব পাৰে সেইখন বহুত আপোনালোকক ভালকৈ মই অলপ দেখাই আছোঁ। তো চাব পাৰে ইয়াতে মানে চিৰি দি আছে, তো এইফালে আমি তলফালে নামি যাওঁ। তো চাব পাৰে মই এতিয়া ইয়াত নামি আহিলোঁ, আৰু মানে ভাড়া অলপ বেছি আছে। আগত মই আগতে আহিছিলোঁ তেতিয়া বেছি পানী নাছিল, এতিয়া বহুত ধাৰ আছে। মানে আজি পানীত বহুত ধাৰ আছে। আগতে আমি একদিন আহিছিলোঁ তেতিয়া ধান নাছিল, আৰু আজি চাব পাৰে বহুত ধাৰ আছে। ঠাইখিনিত আহি নাই ভালে লাগে, কিন্তু এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমান এটা ভাল নহয়, কাৰণ ইয়াত চাব পাৰে বহুত পানী আৰু পিছল আছে, ধাৰ আছে। তো যদি সৰু ল'ৰা ছোৱালী আহে তো ইয়াত পৰি কিনে মানে সেইফালে যোৱাৰ এটা চান্স থাকে। তো সেইটো কাৰণে সৰু ল'ৰা ছোৱালী ইয়াত নাহাই ভাল। যদি অলপ ডাঙৰ আমাৰ কাষতে যদি কোনোবা ইয়াত আহিব বিচাৰে তো আহিব পাৰে। বহুত ধুনীয়া ঠাই, আৰু চাব পাৰে আপোনালোকে ফটো উঠিব পাৰে, বা যদি কোনোবা কিবা কভাৰ সংগীত বনাই ইয়াত বনাব পাৰে। বৰ ধুনীয়া এটা ঠাই। আজিৰ ভিডিঅ'টোত মোৰ চাউণ্ড কোৱালিটি ইমান ভাল নাপাব পাৰে, কাৰণ যিহেতু ইয়াত বহুত পানীৰ ধাৰ আছে, চাউণ্ড আছে, সেইকাৰণে মোৰ মাতটো অলপ সৰু সৰু হৈ যাব পাৰে। তো আপোনালোকে সেইটো ইগন'ৰ কৰিব। তো চাব পাৰে আমাৰ লগত বন্ধুকেইজন তাত ফটো শ্বুট কৰি আছে। তো এইখনে সেই পথাৰখন চাব পাৰে কি ধুনীয়া, আৰু এইটো হ'ল সেই মানে পানী অহা ৰাস্তাটো। আৰু ইয়াত যেতিয়া বৰষুণ দিলে পানী ভৰ্তি হয়, তো এইফালে পানীটো এইফালেদি সোমাই যায়, এই দলংখনৰ তলেদি সেইটোফালে পানীটো গুচি যায়। A few moments later. তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।